হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল। আজি আমাৰ মহান ব্যক্তিগৰাকী জুবিন দাৰ যি জন্মদিন, তেওঁৰ জন্মদিনৰ উপলক্ষে আমাৰ বিদ্যালয়ত আয়োজন কৰা জন্মদিনৰ কিছু কাৰ্যক্ৰম উপভোগ কৰোঁ আহকচোন। কণ্ঠশিল্পীয়ে নহয়, তেওঁ এজন সংগীত পৰিচালক। তেওঁ গীতিকাৰ, সুৰকাৰ, অভিনেতা, কবি, সমাজকৰ্মী আৰু অসমীয়া জাতিৰ এক গৌৰৱ। তেওঁৰ জীৱন আৰু কৰ্মই অসমীয়া সমাজত এক গভীৰ প্ৰভাৱ পেলাইছে। এই জনা মহান মনীষীৰ জন্ম হৈছিল 1972 চনৰ 6 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাত। তেওঁৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ আৰু কৰাৰ ক্ষেত্ৰত উৎসাহী হৈ উঠেছে। লগতে অলপতে আমাৰ মাজৰ পৰা হেৰাই যোৱা এই অসমৰ আপুৰুগীয়া সম্পত্তিক তেওঁৰ মৰ্মভেদী হৃদয়স্পৰ্শী গীতৰ মাজেৰে অমৰণশীলতা প্ৰদান কৰি আমাৰ মাজত আজীৱন কাললৈ জীয়াই ৰখাটো আজি অনুষ্ঠিত এই সভাখনৰ এক উদ্দেশ্য। ধন্যবাদ। ইতিমধ্যে আমাৰ অনুষ্ঠানটোৰ হৈ গৈছে। এতিয়া শুভাচিত্ৰৰ বাবে আৰু জুবিন দাবিহীন প্ৰথমটো জন্মবাৰ্ষিকী উপলক্ষে মই তেওঁৰে এটি বাক্য ক'বলৈ আগবাঢ়িছো। কিতাপ তেওঁ কৈছিল যে কিতাপ নথকা বা নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে। পৰিৱেশন কৰিবৰ বাবে আহ্বান জনোৱা হ'ল।
এয়া আমাৰ ছাত্ৰ 10ম শ্ৰেণীৰ মুখেৰে মিউজিক বজাইছে। বহুত প্ৰতিভা আছে দেই, মানে শলাগ লৈছে। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সঁচাকৈ বহুত প্ৰতিভাৱান, মানে যিকোনো কাম কৰিবলৈ চেষ্টা কৰে আৰু সফলতাও হয়। সেয়া ভাল লাগিছে। জুবিনদাৰ কাৰণে এই অনুষ্ঠান জন্মদিনৰ উপলক্ষে কৰিছে, বহুত ভাল লাগিছে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। জয় জুবিন দা, জয় জুবিন দা।